बीटीआर सरकार हाय हाय CHD go back मानास नेशनेल पार्कआव दावबायारिफोरनि मासुल बांहोनायनि हेंथायै चिरांनि पानबारियाव गोख्रों सोमावसारदों। गोमखांदों बीटीआर सरकार हाय हाय, बीटीसी सेक्रेटारि गो बेक, बीटीसी CHD गो बेक, फिल्ड डाइरेक्टर गो बेक बायदि बायदि स्ल'गानजों होज्रिख्रावनाय। चिरां जिल्लानि बिजनी पानबारियाव फरेस्ट रेन्ज मावखुलिनि लांगोना मोखाङाव ग्रेटर मानास कनजारभेशन युथ टुरिजम डेभेलपमेन्ट ससाइटिनि बानजायनायाव 3 घन्टा धरनानि हाबाफारि लादों। मानास माहारियारि हाग्रामायाव दावबायारिफोरनि मासुल बांहोनायनि हेंथायै सोमावसारदों बिजनी पानबारियाव। एबसु, एबिएमसु, आसुजों लोगोसे गोबां आफादफोरनि हेफाजाब होनायजों बे हेंथा सोमावसारनायाव बीटीआर सरकार गो बेक, सेक्रेटारि बीटीसी गो बेक, फिल्ड डाइरेक्टर गो बेक, CHD बीटीसी गो बेक स्ल'गानजों गोमसारहोयो। হল আপোনালোকে নিশ্চয় গম পাইছে এইটো প্ৰতিবাদটো বাজবাৰী ভূঞাপাৰা আৰু আজি পানবাৰী চাইটো ইয়াৰ কাৰণে কৰিব লগা হ'ল যিহেতু BTC গভৰ্ণমেণ্ট ফিল্ড ডাইৰেক্টৰ আৰু CHD ছেক্ৰেটাৰী ইহঁতে যেনেকুৱা ৰেটটো বঢ়াই দিছে এই ৰেটটো বঢ়োৱাৰ আগত কমচে কম ইয়াত যিবিলাকে টুৰিষ্ট আৰু যি চাফাৰী আছে এছ'চিয়েশ্যন আছে এইবিলাকৰ লগত আলোচনা কৰিব লাগিছিলে। আমি অকলে দামটো চালে নহ'ব আৰু গভৰ্ণমেণ্টে অকল ৰেভিনিউটো চালে নহ'ব। আমাৰ ৰেভিনিউটো বঢ়োৱাৰ নামত বা এণ্ট্ৰি ফিজটো বঢ়োৱাৰ নামত কোনো ক'ব লগা নাছিল। কিন্তু চাওক ইয়াত অকল মানাছ হিচাপে কিয় বঢ়ালে? ইয়াত ৰায়মনা আছে আপোনাৰ আৰু কাজিৰঙা আছে, বাকী চাইডত কিয় নবঢ়ালে? এইটাৰ কাৰণে আমি বাধ্য হ'ল আৰু প্ৰতিবাদ তাৰ কাৰণে কৰিছোঁ। আমি একচুৱেলি কিয়ৰ কাৰণে বঢ়ালে এইটো? টুৰিষ্টৰ ইনক্ৰিজটো কমাবৰ কাৰণে বনাইছে না কিয়ৰ কাৰণে বনাইছে? না গভৰ্ণমেণ্টে অকল ৰেভিনিউটো চাইছে? ইয়াত আমাৰ যিটো মানাছ নেশ্যনেল পাৰ্কটো হ'ল আমাৰ প্ৰপাৰ্টি। আমাৰ প্ৰপাৰ্টিটো আমি কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব লাগে সেইটো চবেই জানে। আজিৰ দিনত জীপ চাফাৰীয়ে হওক বা টুৰিষ্ট লজ মালিকবিলাকে হওক চবেই ইয়াৰ কাৰণে কনচিয়াছ জানে। গতিকে এইটো গভৰ্ণমেণ্টে যিটো ডিচিশ্যন লৈছে বা ডাইৰেক্টৰে যিটো ডিচিশ্যন লৈছে এইটো লোৱাৰ আগত আলোচনা কৰিবলৈ লাগিছিলে। আৰু ইয়াত চাওক ৰেভিনিউটো অকল চালে নহ'ব। ইয়াত যিহেতু আমি এতিয়া পানবাৰী ৰেঞ্জৰ আণ্ডাৰত আছোঁ। মানাছ নেশ্যনেল পাৰ্ক বুলি ক'লে আপোনাৰ বাজবাৰী ভূঞাপাৰা আৰু পানবাৰী হয়। পানবাৰীটো এনেকুৱা নেগলিজেঞ্চি ঠাইত আছে আপোনালোকে গম পায়। ইয়াত না ৰাস্তা ঘাট আছে না কি আছে, পানবাৰীৰ ভিতৰত সোমোৱা ৰাস্তা ভাল নাই। এইখিনি অঞ্চলত কামেই কৰা নাই, ফেঞ্চিং থাকিব লাগে সেইবিলাক কোনো নাই। কিন্তু ইয়াত আপুনি অকল এণ্ট্ৰি ফিজটো বঢ়ালে কেনেকৈ হ'ব? ইয়াত নিশ্চয় ডেভেলপমেণ্টটো কৰিব লাগিব। ইয়াত ভিতৰত সোমোৱা ৰাস্তাই হওক বা জীৱ জন্তুবিলাকৰ কাৰণে যি ফেচিলিটিছ এইবিলাকো বঢ়াব লাগিব। কিন্তু এইবিলাক নবনা কৰি আপোনালোকে এণ্ট্ৰি ফিজটো বঢ়ালে কেনেকৈ হ'ব? আৰু ইয়াত চাওক আপোনালোকে ছানডে ছেটাৰডে আৰু গভৰ্ণমেণ্ট হলিডে, ছানডে ছেটাৰডে গভৰ্ণমেণ্ট হলিডেত এইটো টুৰিষ্টে বেছি সোমাব বুলি পইচাটো এণ্ট্ৰি ফিজটো বঢ়ালেতো নহ'ব। ইয়াত সমস্যাটো চাব লাগিব। আমাৰ মানাছ নেশ্যনেল পাৰ্কৰ এইটো ছাইড পানবাৰী ছাইডটো বাজবাৰীৰ নিচিনা ক'ব গ'লে বাজবাৰীটো তথাপি অলপ ডেভেলপ, কিন্তু পানবাৰী ছাইডটো ডেভেলপ নহয়। পানবাৰী ছাইড ভূঞাপাৰা ছাইড এইটো বাজবাৰী বা অন্য বেলেগৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে। গতিকে গভৰ্ণমেণ্টে সেইটো প্ৰচেষ্টাহে কৰিব লাগিছে পানবাৰী ভূঞাপাৰা ছাইডটো টুৰিষ্ট ক্ষেত্ৰত ডেভেলপ কৰিব পাৰে নেকি, তাতে ফ্ৰী এণ্ট্ৰি কৰি পেলাই আমি ইয়াত টুৰিষ্টৰ যিটো পপুলেশ্যনটো আৰু বঢ়াব পাৰে নেকি সেইটোহে ভাবিব লাগিছিলে। কিন্তু চাওক যেনেকুৱা ছিষ্টেমটো বনাইছে সেনেকুৱা ছিষ্টেম হ'লে আমাৰ গভৰ্ণমেণ্টে যেনেকুৱা ৰেভিনিউ পাব লাগে সেইটো কেতিয়াও সম্ভৱ নহ'ব। আৰু ইয়াত আনএমপ্লয়মেণ্টৰ ঘটা যিহেতু চৰকাৰে সদায় কৈ থাকে, আনএমপ্লয়মেণ্টটো যদি আমি ইয়াত ফিনিছ কৰিব লাগে বা ইয়াৰ সমস্যা যদি সমাধান লাগে, জানো আমি গভৰ্ণমেণ্টে কেতিয়াও সম্ভৱ নহয় চাকৰি দিয়াৰ কাৰণে, আৰু এইটো কেতিয়াও ভাবি ল'ব নোৱাৰে। গতিকে এইটো হ'ল জীপ চাফাৰীয়ে হওক বা টুৰিষ্টবিলাকক গাইড দি পেলাই বা লজ খুলি পেলাই ইয়াত বহুত যুৱবিলাকে আনএমপ্লয়ডবিলাকে ইয়াত সংস্থাপন পাইছে। গতিকে এইটো গভৰ্ণমেণ্টে ইম্পৰ্টেণ্ট দিয়াটো জৰুৰী। তাৰ কাৰণে আজি প্ৰতিবাদটো কৰিছে আৰু ইয়াত সকলো একগোট হৈছে, ছাত্ৰ সংগঠন আৰু জীপ চাফাৰী অনাৰ সকলোৱে একগোট হৈ পেলাই এইটো ধৰ্ণাটো কৰিছে। আৰু এইটো যেতিয়ালৈকে মানি লোৱা নহয় এইটো প্ৰচেছটো চলি থাকিব। ইয়াত আমচু আছে, আছু আছে আৰু আশা আছে আৰু লগতে আপচুৰ পৰাও উপস্থিত আছে। গতিকে সকলোৱে যিটো মানাছটো লৈ পেলাই এবিএমচু আছে, আমচু নহয় এবিএমচু আছে। ইয়াত যিহেতু মানাছটো হ'ল আমাৰ প্ৰপাৰ্টি, মানাছটো ছেভ কৰাৰ দায়িত্বটো আমাৰ
আৰু মানাছত যিটো আমাৰ টুৰিষ্টবিলাকৰ পপুলেশ্যনটো কেনেকৈ বঢ়াব লাগে কেনেকৈ সংৰক্ষণ কৰিব লাগিব এইটো চবেই জ্ঞাত তাৰ কাৰণে ইয়াত সকলোৱে যিটো গভৰ্ণমেণ্টে লোৱা ডিচিশ্যন ৰং ডিচিশ্যনটো লৈ পেলাই ইয়াত সন্তুষ্ট নহয় তাৰ কাৰণে প্ৰতিবাদটো চলিছে बायदि बिथिङाव रोंगौथि गोनां गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां गाव गावबागावनि बायदि रोखोमनि रोंगौथि दिन्थिनो थाखाय लानानै फैदों माल्टि टेलेन्ट रियेलिटि शो बड'लेण्ड एशियान कालचारेल डेभेलपमेन्ट सीएस लिमिटेडनि बानजायनायाव फैगासिनो दं बड'लेण्ड गट टेलेन्ट सिजन 2 फैगौ 25 जुलाइनिफ्राय जागायनानै 21 आगस्तसिम रायजोनि दाब दाब जायगाफोराव खुंजागोन बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशन 25 जुलाइआव धेमाजि आरो बिश्वनाथ 27 जुलाइआव गलाघाट आरो कार्बि आंलं 4 आगस्टआव तामुलपुर 6 आगस्टआव सनितपुर आरो उदालगुरि 12 आगस्टआव बाक्सा 19 आगस्टआव चिरां आरो 21 आगस्टआव क'क्राझाराव बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशना खुंजागोन जायफोर बड'लेण्ड गट टेलेन्ट सिजन 2 आव बाहागो लानानै गाव गावनि बायदि रोखोमनि रोंगौथिखौ दिन्थिनो थाखाय बाहागो लानो गोसो बिथांमोनहा नैबे मबाइल नाम्बाराव फोनांजाब खालामनो हागोन मबाइल नाम्बार 8399890945 91011 आरो 95775 बादायनो थाखाय रेजिस्ट्रेशन खालामनाया सोलिगासिनो दं थाबैनो होखानाय मबाइल नाम्बाराव जगाजग खालामदो